সেইদিনা কলেজীয়া জীৱনৰ প্ৰথমটো দিন। বেলেগ বেলেগ ঠাইৰ পৰা অহা ল'ৰা ছোৱালীয়ে ক্লাছৰুমটো ভৰি পৰিছিল। ময়ো গৈ লাহেকৈ ফাৰ্ষ্ট বেঞ্চখনতে ল'ৰা এজনৰ লগত বহিলোঁ। তাৰ লগত কথা বতৰা পাতি প্ৰথম চিনাকি হ'লোঁ। তেনেতে মেম এগৰাকী সোমাই আহিল আৰু ক্লাছৰুমটো নিশব্দ হৈ পৰিল। খন্তেক সময়ৰ পাছতে এজনী ছোৱালী আহি ক্লাছৰ সন্মুখত থিয় হ'ল আৰু লাজে ভয়ে তাই মেমক মাত লগালে। মেমে তাইক সোমাই আহিবলৈ ক'লে। ক্লাছৰুমত সোমাই অহাৰ পিছত বহিবলৈ ঠাই নোপোৱা দেখি মেমে তাইক আমাৰ বেঞ্চখনতে বহিবলৈ ক'লে আৰু তাই মোৰ নিচেই কাষত বহিল। মোৰ লাজ লাগিলেও তাইৰ লগত কথা পাতিবলৈ খুব মন গ'ল। যেতিয়া মেম ওলাই গ'ল তাইক মই মাতিলোঁ। হাই। হাই। তোমাৰ নামটো? অনুৰাধা। তোমাৰ? মোৰ নাম নাহৰ। এতিয়া ক্লাছ আছে নেকি তোমাৰ? অঁ, ML ক্লাছ আছে। তোমাৰ নাই নেকি? অঁ, মোৰ আছে। তেন্তে ব'লা আকৌ, হল 5ত আছে। অঁ, ব'লা। ঐ দীপ, শুন না, ছোৱালীজনী মোৰ বহুত ভাল লাগিছে বে। হ'ব দে, ভাল ছোৱালী দেখিলেই তোৰ ভাল লাগে। মক্কেল। ব'ল যাওঁ, মেম আহিলে চাগে। তেনেকৈ এদিন দুদিনকৈ বহুদিন পাৰ হ'ল আৰু আমাৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিল, মানে অনুৰাধা আৰু মোৰ মাজত। কেইদিনমানৰ পিছত নৱাগত আদৰণি সভা হ'ল। আমি বহুত এনজয় কৰিলোঁ। তাতোতকৈ মজাৰ কথাটো হ'ল সেইদিনাখন তাই গান এটা গাইছিল, জুবিন দাৰ গান। তাই গোটেই গানটো মই ফোনত ৰেকৰ্ড কৰিছিলোঁ। ঐ নাহৰ, তই মোৰ গানটো ৰেকৰ্ড কৰিছিলি নেকি? অঁ, ইমান ধুনীয়া গান গাইছোঁ আৰু মই ৰেকৰ্ড নকৰিম নে? আৰু শুনচোন, তই ইমান ধুনীয়া গান গাৱ, আজিলৈকে মোক কোৱা নাই যে? ইছ, হ'ব দে আৰু, ইমানো ধুনীয়া গোৱা নাই। মোক ভিডিঅ'টো দিবি। হ'ব দে। নাজানো কি হ'ল মোৰ, প্ৰতিটো সময়তে এতিয়া তাই মনলৈ আহি থাকে। আজি তাই কলেজ নহাৰ বাবে মোৰ মনে বহা নাছিল আৰু কিয়নো অহা নাই তাকেই জানিব বুলি ফোন লগালোঁ। ঐ, কি কৰি আছ? এনেই আছোঁ পাগল, তই? পাগল পাগল কৈ নাথাকিবি হা, এনেই খং উঠি আছে মোৰ। হ'ব দে, কিয় ফোন কৰিছিলি ক? তই আজি কিয় কলেজ অহা নাছিলি? অঁ, সেইটো কথা। মই আজি মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। তোৰ কি বেয়া লাগি আছিল নেকি হা? অঁ, লাগিবতো। হ'ব দে, কালিলৈ যাম। এতিয়া পঢ়। হ'ব দে, নহাকৈ নাথাকিবি কিন্তু। হ'ব দে, কাইলৈ যাম। এতিয়া বাই। বাই, গুড নাইট। গুড নাইট, বাই। সেইদিনা ফোনটো কটাৰ পিছত আৰু মই পঢ়িব নোৱাৰিলোঁ। কেৱল তাইৰ লগত পতা কথাবোৰে মনলৈ আহি আছিল। না ভালকৈ শুব পাৰিছিলোঁ, না ভালকৈ খাব পাৰিছিলোঁ। তাইৰ হাঁহি আৰু চকুযোৰে মোক বৰ আমনি কৰিছিল। মই গম পাইছিলোঁ যে মই তাইৰ প্ৰেমত পৰিলোঁ। কিন্তু তাই বা মোৰ কথা কি ভাবে? তাকে ভাবি ভাবি মই থিৰাং কৰিলোঁ যে মই তাইক মোৰ মনৰ কথা কৈ দিম। পিছদিনা বেক টাইমত তাইক মই মাত লগালোঁ। ঐ পাগলী, শুনচোন। পাগল, ক। শুন না। ক, শুনি আছোঁ। মই এটা কথা কওঁ, কথাটো শুনি কিন্তু তই খং নকৰিবি। নকৰোঁ, ক। তোৰ BF আছে নেকি? আজি সেইটো কথা সুধিলি যে, কিয়? কোন আছে নাই? নাই পাগল, মোৰ নিচিনা পাগলী এজনীক কোনেনো ভাল পাব? মোৰ GF হবি? হম দে। গোটেই জীৱন মোৰ লগত থাকিবি? তোৰ সুখ দুখ সকলো সময়তে মই তোৰ লগত থাকিম। তোকতো প্ৰথম দেখাৰ পৰাই মোৰ ভাল লাগি আছিল। তই কোৱা নাছিলি বাবে ময়ো কোৱা নাছিলোঁ। I love you, পাগলী। লাভ ইউ টু, পাগল। এনেকৈ হয়তো কেতিয়া কেনেকৈ কাৰ লগত প্ৰেম হৈ যায় আমি গমকে নাপাওঁ। আচলতে প্ৰেম হয়তো এনেকুৱাই। হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আজিৰ ভিডিঅ'টো উপভোগ কৰি ভালেই লাগিল। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ লগত যদি আপোনালোকৰ প্ৰেম কাহিনী শ্বেয়াৰ কৰিব বিচাৰে তেন্তে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰৰ যোগেদি প্ৰেৰণ কৰিব পাৰে। সদায় সুখে থাকক, হাঁহি থাকক, জীৱনটো সুন্দৰ কৰি তোলক, তাৰেই কামনাৰে আজিলৈ বিদায়। ধন্যবাদ।